এই ভিডিঅ'টো আছিল যোৱা দেওবাৰৰে আৰু ভাইটি আৰু মই ৰাতিপুৱাইনো ক'ত গৈ আছোঁ ক'ম বাৰু আপোনালোকক, তাৰ কাৰণে ভিডিঅ'টো একেলগে চাব। আৰু আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন, মানে ভাইটিৰ আজি এক্সাম আছে, এগ্ৰিকালচাৰৰ এণ্ট্ৰেঞ্চ এক্সাম। আৰু ইপিনে এইটো হৈছে ইয়াৰে চেণ্টাৰ। এই চেণ্টাৰটো আছে কাহিলীপাৰাত আৰু আমি চিনি নাপাওঁ, সেইকাৰণে উবেৰ বুক কৰিছিলোঁ ভাইটি আৰু মই। ইপিনে কিমান মানুহ ৰৈ আছে চাওক, আৰু এই দুজনী বা হৈছে নলবাৰীৰে। আৰু এতিয়া টাইম হ'ল 9:57 আৰু ইয়াতে আমি অকণমান চাহ জিৰাবৰ কাৰণে অকণমান দূৰত গুচি আহিলোঁ। এখন ধুনীয়া খেলপথাৰ আছে, ইয়াত সকলোৱে ফুটবল খেলি আছে। ইমান ধুনীয়া পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া ঠাণ্ডা। গুৱাহাটীৰ মাজতো যে এনেকুৱা এটা পৰিৱেশ আছে ভাবিবই পৰা নাছিলোঁ। আৰু ইপিনে এক্সাম শেষ হ'ল আৰু ইপিনে ভাইটি ওলাই আছে। ৰ'দ কিন্তু বহুত বেছিয়ে দিছে আজি, আৰু মানুহ চাওক না কিমান বেছি মানুহ হৈছে। আৰু এতিয়া আহি পাই গ'লোঁ আমি জালুকবাৰী। আৰু ভাইটিয়ে ক'লে যে আইচক্ৰীম খাওঁ মোনোবা, আৰু মই ক'লোঁ আইচক্ৰীমৰ লগতে কুঁহিয়াৰৰ ৰসো খাই দিওঁ। তো সেইকাৰণে কুঁহিয়াৰৰ ৰসটো বনাব দি দাদাজনক আমি দুইজনে ৰৈ দিলোঁ। আৰু বহুত বেছিয়ে গৰম, আৰু আপোনালোকৰ যদি কাম নাই গুৱাহাটীত নাহিব, ইমান বেছি গৰম, মানে বহুত অশান্তি পাব। আৰু ইপিনে বনাই আছে দাদাই, আৰু ইপিনে পৰিৱেশটো চাওকচোন, কৃষ্ণচূড়া কেইডাল। আৰু ইয়াত বহুত মানুহে ৰৈ দিয়ে, সকলোৱে নিশ্চয় চিনিয়ে পাইছে জালুকবাৰীৰ এইখিনিত ব্ৰিজৰ ওপৰত এনেকুৱা ধুনীয়া বতাহ লাগে এইখিনি জেগাত। আৰু ইপিনে টেষ্টি কুঁহিয়াৰৰ ৰস খাই দিওঁ, বহুত বেছিয়ে টেষ্টি হয়, ইমান ঠাণ্ডা পৰি গৈছে গাটো। এই গৰমত আমি যদিও আইচক্ৰীম খালোঁ, কিন্তু কুঁহিয়াৰৰ ৰসটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছিয়ে ভাল। আৰু চৰ্বত, নেমু টেঙা চৰ্বতো খাব পাৰে গৰমৰ কাৰণে। আৰু মইতো নেমু টেঙা চৰ্বত আৰু কুঁহিয়াৰৰ ৰসটো প্ৰায় খায়ে থাকোঁ আৰু। তো এইপিনে আমি আহি পালোঁ ঘৰ।